Hey guys, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিচা.চাৰ্লি ব্লগ। তো মই আজি শুকুৰবাৰ আচলতে মই ঘৰতে আছোঁ। শুকুৰবাৰে মোৰ দোকান অফ থাকে আৰু ঘৰত থাকি কি কৰিম বাৰু। মই অলপ আগত উঠিছোঁ, চাহ খোৱাই নাই এতিয়ালৈকে। ধুনীয়াকৈ শুই আছিলোঁ জানানে। মামীৰ মাইনাজনী আহি কিনে যি উৎপাতডাল কৰিছে, উঠিব লগাই হ'ল। আৰু খোৱাৰ সমান ক'ত সুখ আছে হা, টোপনি যে মেইন হয়নে। ভিডিঅ'টো পলম নকৰি চাই থাকক। আৰু মই 11:30 বজাত এতিয়াহে মানে চাহ খাব লৈছোঁ। ঈদৰ পিঠা হেৰুৱাই নাই। মোক জুলুম কৰিব আহি গ'ল আৰু। কিটো কি চাহ এই চাহ কান্দিব হ'লে আৰু হা, কান্দিব হ'লে তোৰ আজি বম ৰ'দ দিছে, তামাম গৰম বাপৰে। ৰ'দ চাওক, ক'তো বাহিৰত ওলাব নোৱাৰি। আৰু এতিয়া এনে অলপ মামীৰ লগত লেকচাৰ মাৰি আছোঁ, আড্ডা এনে কিবা কিবি কথা পাতি আছোঁ। আৰু আজি শুকুৰবাৰ, মানুহবিলাকে নামাজ পঢ়িব গৈছে। 12টাই বাজিল। বহুত দুখৰ খবৰ গাড়ীখনত উঠি আছোঁ, কিন্তু গাড়ী চলাব নাজানো। বহুত ইচ্ছা আছে গাড়ী চলাব, কিন্তু কি কৰিম, উপায় নাই। এনেকৈ উঠিয়ে চাব লাগিব। আৰু এতিয়া আহি পুৰা গেলা পৰা দি আছোঁ বা আৰু মই। বহুত গৰম বাপৰে। গৰমত একদম হাই প্ৰেছাৰ উঠি গৈছেনে? একদম নক'ব, তাতে মোৰ অলপ বডিটোহে না। এতিয়া মই লৈ আহিছোঁ মোৰ দষ্টিক আৰু মাহী ঘৰত আহি আছোঁ। কি কাৰণত জানানে? আম খাব। ইমান ৰ'দ, আম পাৰিম ন? এইজনী মোক লৈ আহিছে। মই কেনেকৈ যাব? ৰ'দত এইখনো দি লৈছিলে। আৰু এতিয়া আম পাৰিম আমি গছৰ পৰা। তাৰপিছত মই এবাৰ ভাবিছোঁ ইমান পুৰা কটি খাম। থকা ৰ'দ মই নাথাকোঁ। ব'লক, এতিয়া মাহীহঁতৰ ঘৰ পাইছোঁ আৰু এতিয়া আম পাৰিম। এইডাল হৈছে আমৰ গছ। বা ইমান ওচৰত আম লাগি আছে ন, চাওক বহুত ওচৰত আম লাগি আছে। বেছি নাখাওঁ আৰু ন, সেইকাৰণে 5টাই পাৰিলোঁ আৰু। বলক গাইজ, আমি এতিয়া আম কুটি খাব আৰম্ভ কৰোঁ। ক'ত খাবা? আমি দুটাহে একদম নিস্তব্ধ, ডাঙৰ একদম এখন আমাৰ গাঁৱৰ স্কুল আছে, স্কুল ফিল্ডত খাম। বলক ভিডিঅ'টো চাই থাকো। এতিয়া আম লৈ আহিছোঁ। এই ৰ'দত একদম জান গৈছে, কি ৰ'দে। আৰু কিন্তু আমি একো দেখা নাই। আপোনালোকে আমাক দেখিছে নে ক'ব? আমি হ'লে একো দেখা নাই বাহিৰে ৰ'দত। মোক পুষ্টি মই যাওঁ, মই এইখন ৰ'দত পাপাহাৰে কেনে বুলি জানিলি মই আমকে আৰু কিবা দিলেও নাখালোহে পাওঁ। কেনে ৰ'দে। আৰু এতিয়া মই ঘৰত আহিছোঁ ৰ'ব, পাকঘৰত নিমখ জলকীয়া বিচাৰি আছোঁ। স্কুলৰ ফিল্ডত যাব লাগিব আম খাব। আৰু মই ক'ত আছে নিমখৰ টেমাটো, এইটো পালোঁ। আৰু এতিয়া অলপ নিমখ লৈছোঁ আৰু কি লাগিব, চয়দা লাগিব। আৰু দুটামান কেঁচা জলকীয়া লৈছোঁ। হ'ব। এই আমাৰ মেডামে কলপাত কাটিছে, কিয় জানানে? মানে কলপাতত আম খালে খুব ভাল লাগে, হয়নে? মানে কাঁহী বা প্লেটত আম খোৱাতকৈ কলপাতত আম খোৱাটো জুতিয়ে বেলেগ, টেষ্টি। আমি এতিয়া যাম
তো বলক ভিডিঅ'টো চাই থাকক অঁ আৰু তাই যোগাৰ পাতি লৈ আগে আগে এতিয়া আমাৰ কি আম চেলাই আছোঁ আম চেলাই আছে তাই অঁ মই চক ল'ব লাগিব নেকি অঁ অভিয়াছলি মই চকলে বেয়া পাওঁ আৰু মই এনেও খাই ভাল পাওঁ চব বস্তুতে কিন্তু কৰি বেয়া পাওঁ আৰু তথাপি এইজনী গাইজ আৰু কি জানানে চব গাড়ী চলাব পাৰে বাইক কেটিএম ডিউক আৰু আপোনালোকে বিশ্বাস নকৰিব পাৰে মই এদিন নিশ্চয় ভিডিঅ'ত দেখাম হয়নে য়েছ তেতিয়া আপোনালোকে বিশ্বাস কৰি ল'ব আৰু ডাম্পাৰ চলাব পাৰে ন চব চব ডাম্পাৰো চলাব পাৰে জিন্দগী ঐ এইফালে 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 অ চাই ইহঁতে লাজ কৰিছে মোক কিয় ধৰি আছ মই ভাল মানুহ নহয় মই তোমালোকৰ ভাল বাইদা হয়নে যা এইখন হৈছে আমাৰ স্কুলৰ ফিল্ড মানে আমাৰ ঘৰৰ দৰমুখতে আছে চাই লওক মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি ল'বা পাৰো এইডাল কি গছনো শিলিখা ন শিলিখা অঁ এইডাল শিলিখাৰ গছ কি হেৰি হৈ গ'ল আৰু এতিয়া মোৰ পাল্লা চাগে ন য়েছ য়েছ এতিয়া মোৰ পাল্লা মই চুকলাব লাগিব মই একদমেই চুকলাম মই চুকলালে কেনেকুৱা হয় জানা আলুতকৈও ডাঙৰ ডাঙৰ হয় ইয়া বিন্দাছ একদম হৈ গ'ল হৈ গ'ল মই কৰোণা তোমাৰ যদি জ্বৰ উঠিছে কৰোণা তোমাৰ যদি পানী লগা হৈছে তাতো কৰোণা আৰু যদি তোমাৰ বেছিকৈ দুই এটা কাম মাৰি দিয়ে ৰাইজ কাৰণে চকু মেলি চাব এনেকুৱা হৈছে আমাৰ এই পৃথিৱী দুনিয়া লগ গিলে খানো নানিলোঁ আমৰ শকত ভাবিলোঁ দুইটা একলাগে খাম মস্তিকে মা আম তাৰমানে এনেকে চুক লৈছি কচু একা ঘৰত কিজানি মই আলু কেইটাই চিমিকে কুটো এৰ লগত মই জিন্দগী আম খাবা নাহো আৰু তাতকৈ ধুনীয়া মোৰ এই মিক্সিত বটি আনাই ভাল আছিল আম পকিলে খাম নপকিলে ঘৰলে লৈ যাম যাম আম পকিলে খাম নপকিলে ঘৰলে লৈ যাম অ' ছাগাল অ' তই আম খাবা আছে লপ লপে পলপলে মুখখন নাচাগে খামে কি কৰবি পিকিটাৰ লগত আম খাবা আছিল চৰম নাই মই ছাগাল হ'লে সতে আম খাব নোৱাৰো নেকি আমাৰ আম চকলা হৈ গ'ল পূৰা সানি মেলি গোটেই ৰেডি কৰিলোঁ আৰু এতিয়া আমি খাওঁ গাইছ বহুত জ্বালা দিছোঁ সেগুন উৰাই গৈছে মোৰ আৰু চাওক গাইছ কি বতাহ মাৰিছে অ' মাগি টেঙা গাইছ ইমান জ্বালা ধৰিছে নহয় পানী খাব ভাল হোৱা নাই এতিয়া মই এটা লেচু আছে লেচুটো খাই লওঁ তাই এটা মোৰ এটা লেচুটো এইকাৰণতে লৈছোঁ মই জানোৱে জ্বালা ধৰিব বুলি জ্বালাকেইটা বহুত জাৰ আছে এই নাকতে পিচকি লাগিছে ধেৰ আম লাগি আছে তো বয়স এতিয়া ঘৰত যাম আৰু গাইছ ৰৈছে এইখিনি ঘৰত লৈ যাওঁ আৰু এতিয়া ঘৰত আহিলোঁ আৰু মায়ে কিবা আঞ্জা ৰান্ধি আছে আঞ্জা ৰান্ধিছা মাছ আলু কোমোৰা অঁ হোৱাই নাই নাই চ' গাইজ এয়া মাছ আৰু কোমোৰা বনাই আছে মই ৰেচিপিটো দেখাব নোৱাৰিলোঁ তথাপিও বনাই থাকোঁতে দেখাই দিলোঁ আৰু মোক ধুনু ধুনু লগা হৈছেনে কিয় কৈছোঁ জানানে কাৰণ মই গা ধুই ল'লোঁ এতিয়া অৱশ্যে ধুনু ধুনু লাগিবই ন ধুই ল'লোঁ ইমান গেলা গৰম বাপৰে সেইকাৰণে মোক সোনকালে গাটো ধুই ল'লোঁ এতিয়া কিবাকে অলপ ভাল লাগিছে জানেনে মই এতিয়া
এতিয়া মই ভাতকেইটা আমাৰ বাঢ়ি থৈ দিছে আৰু এতিয়া মই ভাতকেইটা খাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ। ভাত বাঢ়ি থৈ গৈছে, মই খোৱাই নাছিলোঁ, ঠাণ্ডা হৈ গ'ল। তো মই এতিয়া ভাতকেইটা খাই লওঁ। মই ভাতটো খাই ল'লোঁ। ইমান আহি গ'ল। ইয়াৰে আগৰ ভিডিঅ'টো দেখিছিলে নহয়। তো গাইজ এতিয়া মই অলপ শুই দিওঁ আৰু একদম গধূলিহে লগ পাই আছোঁ। চ' গাইজ গুড ইভিনিং। মই এতিয়া টোপনিৰ পৰা উঠিলোঁ আৰু এতিয়া অলপ ফ্ৰেছ হৈ লওঁ। সেই গাইজ মই এতিয়া ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া মই যাম এনেই বাটৰ ফালে। তো অলপ ফুৰি আহোঁ ব'লক। চ' গাইজ মই এতিয়া এনেই অলপ বাটৰ ফালে ফুৰিবলৈ আহিছোঁ মাইনাক লৈ কিনে। চাই দিয়া এইফালে অঁ নাচাই মানে। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি ল'বা পাৰো বতৰা কি যে চ' গাইজ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব আৰু যদি নতুন কোনোবাই চাই আছে ছাবস্ক্ৰাইব নিশ্চয় কৰিব। চ' গাইজ মই আশা কৰোঁ আজিৰ ভিডিঅ'টো সকলোৱে চাই ভাল পাব। তো শেষত লাভ ইউ।